মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ কোৱেশ্চন নম্বৰ 1ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই মই ইয়াতে আই বটনত লিংকটো দি দিম, তাৰে পৰা তোমালোকে চাই ল'ব পাৰিবা। আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যায় সিৰিয়েলে ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ চাব পাৰিবা। সো 1.1ৰ কোৱেশ্চন কেইটা কৰাৰ আগতে আমি জাষ্ট 2 মিনিট মোষ্ট ইম্পৰ্টেণ্ট এটা কনসেপ্ট আলোচনা কৰি ল'ম, যেটো কনসেপ্ট নোহোৱাকৈ তুমি এটা অংকও কৰিব নোৱাৰিবা এইটো চেপ্টাৰৰ। সো ফাৰ্স্ট বস্তুটো আমাৰ কি লাগিব, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। বিৰাট ইম্পৰ্টেণ্ট এটা কনসেপ্ট, বুজি ল'বা, একেবাৰে ইজি। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি, যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq প্লাছ কি হয় r হয়। a = কি হ'ব bq প্লাছ a = bq প্লাছ r, য'ত নেকি r greater than equal to 0, that means r শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ আৰু less than equal to b, তাৰমানে b তকৈ সৰু। এই r টো কি কৈছে, এই r টো শূন্যতকৈ ডাঙৰ বা সমান আৰু এই b যে আছে এই b তকৈ সৰু। এটা চোৱা, এই বস্তুটো আগত তোমালোকে পোৱা নাই, কিন্তু এই ফৰ্মত পোৱা নাই, কিন্তু এই বস্তুটো আগতেই পাইছা, ক্লাছ 4ৰ পৰাই পাইছা ক'বলৈ গ'লে, 4-5ৰ পৰা। কেনেকৈ পাইছা চাবা, মই এটা এক্সাম্পলৰ জৰিয়তে দেখাই দিম। যদি তুমি কি কৰা, 7ক যদি 5ৰে হৰণ কৰা তেনেহ'লে কি কৰিবা, 5 × 1 = 5, একবাৰ যাব, থাকিব কিমান 2। আমি এইটোক কি বুলি কওঁ, এইটোক কি কওঁ ভাজ্য, এইটোক কি বুলি কওঁ ভাজক, এইটোক কি বুলি কওঁ ভাগফল, এইটোক কি বুলি কওঁ ভাগশেষ। সো আমি পাইছিলোঁ না এইটো ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই বস্তুটোৱে এইটো চাবা, মই ধুনীয়াকৈ বুজাই দি আছোঁ। চোৱা, তোমালোকৰ কাৰণে এনেকৈ ধুনীয়াকৈ মই কালাৰ কৰি লিখি দিছোঁ যে 7ক 5ৰে হৰণ কৰিছোঁ, একবাৰ গৈছে 5 এইটো। সো ইয়াক কি বুলি কোৱা হয় ভাজ্য। ভাজ্যটোক আমি এই এইটো কি ভাজ্য, তাৰপিছত এইটো 5টো কি ভাজক, ভাজকটো হ'ল b, এইটো হ'ল ভাগশেষ, ভাগশেষটো হ'ল r, ইংৰাজীত কোৱা হয় ৰিমাইণ্ডাৰ, সেইকাৰণে r, আৰু এইটো ভাগফল 1, এই কিউটো হ'ল ভাগফল। সো আমি কি লিখিব পাৰোঁ, আমি ক্লাছ 4-5ৰ পৰাই শিকিছোঁ এইটো, হয় না, ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ডেট মিনছ এইটো হ'ল ভাজ্য 7 = 5 × 1 + 2। চোৱাচোন এইটো কি আকাৰত হৈছে, a = bq প্লাছ r আকাৰত হৈছে না নাই, এইটোক a বুলি কৈছোঁ, এইটো a, তাৰপিছত = b, কলাটো b ভাজক, ইনটু এইটো হ'ল ভাগফল q, এইটো হ'ল r, য'ত নেকি এই rটো কি greater than equal to 0 আৰু less than কি b, তাৰমানে r এই ৰিমাইণ্ডাৰটো, ডেট মিনছ ভাগশেষটো কি শূন্য হ'ব পাৰিব বা শূন্যতকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু বিতকৈ এই বিতকৈ কি হ'ব নোৱাৰে, ভাজকতকৈ কি কেতিয়াও কি হ'ব নোৱাৰে, ভাগশেষটো ডাঙৰ হ'ব নোৱাৰে। এইটোক কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এতিয়া আৰু এটা বস্তু আমাৰ লাগিব, ইউক্লিডৰ কলন বিধি। ইউক্লিডৰ কলন বিধি কি, ইউক্লিডৰ কলন বিধিটো একো নহয়, যেতিয়া আমি এই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ডেট মিনছ এইটো ব্যৱহাৰ কৰি আমি কি কৰিম, কিছুমান সমস্যা সমাধান কৰিম। কেনেকৈ, তাৰ ভিতৰত কিছুমান ষ্টেপছ থাকিব। যেতিয়া আমি কেইটামান ষ্টেপছৰ জৰিয়তে কোনো সমস্যাৰ সমাধান কৰিম এইটো ব্যৱহাৰ কৰি, ডেট ইজ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি, তেতিয়া তাক কি বুলি কোৱা হ'ব, ইউক্লিডৰ কলন বিধি বুলি কোৱা হ'ব, ইংৰাজীত কোৱা হয় ইউক্লিডছ এলগৰিদম। সো বুজি পাইছা, প্ৰমেয়িকাটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ কলন বিধি। প্ৰমেয়িকা হ'ল এইটো, যেতিয়া আমি এইটো ব্যৱহাৰ কৰি কেইবাটা ষ্টেপছৰ জৰিয়তে আমি কিবা প্ৰব্লেম সমাধান কৰিম, অংক আমি সমাধান কৰিম, তেতিয়া তাক কি বুলি কোৱা হ'ব ইউক্লিডৰ এলগৰিদম বা কলন বিধি। যেনেকৈ দুটা সংখ্যা দি আছে, সেই সংখ্যা দুটাৰ যদি আমি কি কৰোঁ গসাও উলিয়াওঁ, গৰিষ্ঠ সাধাৰণ উৎপাদক যদি উলিয়াওঁ এইটো ব্যৱহাৰ কৰি কেইবাটা ষ্টেপছত, তেতিয়া তাক কি বুলি কোৱা হ'ব ইউক্লিডৰ কলন বিধি বা ইউক্লিডছ এলগৰিদম। এতিয়া আমি কুৱেশ্যন নম্বৰ 1লৈ যাম। চাওঁ কি আছে কুৱেশ্যন নম্বৰ 1ত। সো চোৱা, 1 নম্বৰ কুৱেশ্যনত কি কৈছে, ইউক্লিডৰ কলন বিধি
ব্যৱহাৰ কৰি গসাউ উলিওৱা সো এইমাত্ৰ আমি আলোচনা কৰিছোঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ জৰিয়তে যেতিয়া আমি কেইবাটাও ষ্টেপছ তাতে সংলগ্ন থাকে আৰু আমি কিবা এটা সমস্যাৰ সমাধান কৰোঁ তেতিয়া তাক কি বুলি কোৱা হয় ইউক্লিডৰ কলন বিধি সো ইউক্লিডৰ কলন বিধিৰ জৰিয়তে আমি এইটো কি কৰিম সমাধান কৰিম একেবাৰে সহজ এতিয়া চাবা নতুন বস্তু তোমালোকৰ কাৰণে এইটো সেইকাৰণে খুব ভালকৈ মন দি চাবা এটা কৰিব পাৰিলেই গোটেইকেইটা কৰিব ইয়াতে 7-8টা কুৱেশ্যন আছে গোটেইকেইটা কৰিম আমি ইয়াতে সো ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 টো চাম 1ত কি দিয়া আছে আমাৰ 135 আৰু কি দিয়া আছে 135 আৰু 225 এতিয়া চোৱা এই 135 আৰু 225 ভিতৰত ডাঙৰ কোনটো 225 সো এনেকৈ লিখিবা ইয়াত 225 গ্ৰেটাৰ দেন 135 সো যেহেতু এইটো ডাঙৰ এইটো সৰু সো এই ডাঙৰটোক আমি সৰুটো দি হৰণ কৰিম সো আমি ইফালে এটা এনেকৈ এটা আজ দি লওঁ আৰু এইফালে আমি হৰণখিনি কৰি যাম সো 225ক আমি কি কৰিম 135 হৰণ কৰিম সো ইয়াতে 225 আমি হৰণ কৰিম কিমানেদি 135 দি 135 225 মাজত কেইবাৰ যাব একবাৰ যাব একবাৰ গ'লে কি হ'ব ইয়াতে 135 সো 5ৰ পৰা 5 বাদ দিয়া 0 12ৰ পৰা 3 বাদ দিয়া থাকিব 9 90 এতিয়া আমি কি কৰিম চোৱা এই অলপ আগত লিখিছিলোঁ যে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ কোনটো ই কৰিম আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো আছিল হেতু ব্যৱহাৰ কৰিম যে a = a r হিত লিখিম bq প্লাস আর a r হিত আমি লিখিম দ্যাট মিন্স ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ সো ইয়াতে ভাজ্য কিমান 225 = 135 into 1 plus 90 এতিয়া চোৱা ইয়াতে ভাগশেষ কিমান পাইছোঁ 90 পাইছোঁ এতিয়া কি কৰিব লাগিব এই 90 দি 135 হৰণ কৰিব লাগিব আৰু এই ষ্টেপটো এই প্ৰচেছটো আমি তেতিয়ালৈকে কৰি যাম যেতিয়ালৈকে আমি ইয়াতে ভাগশেষ শূন্য নাপাম যেতিয়া আমি ভাগশেষ শূন্য পাম ভাগশেষ শূন্য পোৱাৰ লগে লগে ইয়াতে যেটো আমাৰ কি থাকিব ভাজক থাকিব ইয়াতে যেটো সংখ্যা থাকিব দ্যাট মিন্স এটো ভাজক সেই ভাজকটোই হ'ব কি এই সংখ্যা দুটাৰ গসাউ বুজি পাইছা সো এতিয়া আমি কি কৰিম 135ক 90 দি হৰণ কৰিম সো দিস ইজ 135 সো ইয়াক আমি কি কৰিম 90 দি হৰণ কৰিম কেইবাৰ যাব একবাৰে যাব হয় না নাই সো একবাৰ গ'লে ইয়াতে হল 90 বিয়োগ কৰি দিয়া এটা হল 5 13 পৰা 9 বাদ দিলে থাকিল 4 এবাৰ ভাগশেষ কিমান পালো 45 সো এবাৰ কি লিখিম 135 = এবাৰ হলে এটো ভাজ্য ভাজক পূৰণ 90 পূৰণ 1 প্লাস কিমান পালো 45 দ্যাট মিন্স এবাৰ 90ক 45 এৰে হৰণ কৰিম 90 কি কৰিম এবাৰ 45 এৰে হৰণ কৰিম সো ইয়াতে লিখিব পাৰো আমি সে 90ক কিমানে দি হৰণ কৰিম 45 দি কেইবাৰ যাব দুবাৰ 90 পাম ভাগে কি থাকিব শূন্য থাকিব ভাগে শূন্য পাই গলো বাস আমাৰ হৈ গেল আৰু সো কি লিখিম এবাৰ 90 = 45 into 2 45 into 2 plus 0 সো ভাগে শূন্য পাই গৈছো মানে হৈ গেল মই অলপত কি কৈছো যেতিয়া আমি ভাগে শূন্য পাম তেতিয়া আমাৰ ভাজক কি আছিল তেতিয়া আমাৰ ভাজক যেটো থাকিব হেতুই হ'ব আমাৰ কি গসাউ এবে ভাজক কিমান 45 45 দি হৰণ কৰিছে তাৰ মানে এটো হল ভাজক সো গসাউ হ'ব কিমান 45 সো এনেকৈ লিখিম therefore 135 আৰু 225 গসাউ ইংৰাজীত কোৱা হয় HCF = how much 45 বাস হৈ গেল ইমান ইজি খালি স্টেপ বাই স্টেপ তুমি ধুনিয়াকৈ এনেকৈ কৰি যাব লাগিব বুজি পাইছা না এতিয়া আমি 2 নম্বৰটো কৰিম 196 আৰু 38220 সো 2 নম্বৰত কি আছে 196 আৰু 38220 সো ইয়াত কোনটো ডাঙৰ এইটো ডাঙৰ সেনেকৈ লিখিম সেম প্ৰসেস ইয়াত 38220 গ্ৰেটাৰ দেন 196 সো আমি কি কৰিম এইটোক 196 এদি হৰণ কৰিম
চ' এতিয়া আমি কি কৰিম 38220ক 196 দি হৰণ কৰিম চ' 38220ক আমি কি দি হৰণ কৰিম 196 দি একবাৰ যাব 196 এটো বেক কৰিলে কিমান হ'ব চ' এতে হ'ব 6 এতে হ'ব 8 আৰু এতে হ'ব আমাৰ 1 চ' এতে 2 কাটি আনা 1862 1862 মাজত যাব কেইবাৰ এটো যাব 9 বাৰ 9 বাৰ গেলে হ'ব 1764 চ' ইয়াৰ পৰা বাদ দিয়া এটো হ'ব আমাৰ 8 এটো হ'ব আমাৰ 9 এটা 0 কাটি আনা চ' কেইবাৰ যাব ইয়াতে যাব 5 বাৰ 5 6 30 এর 0 হাতে থাকিল 3 5 9 45 আর 3 48 এর 8 হাতে থাকিল 4 5 1 5 আর 4 9 সো ভাগে কি পালো আমি 0 পালো ইয়াতে কি এটা স্টেপতে পাই গৈছো সো দ্যাট মিন্স যেতে ভাগে 0 পাইছো তেতে কি আছিল ভাজক কি আছিল এইটো হল আমাৰ ভাজক সো এইটোই হ'ব আমাৰ গখাও সো এনেকে লিখিম therefore 38220 is equal to 196 into 195 plus 0 that means যেতিয়া 0 হ'ব তেতিয়া ইয়াতে কি আছে ভাজকটো হেতুই হ'ব কি আমাৰ গখাও জেনাৰেলি এটো আমি এটা স্টেপতে পাই গৈছো ম্যাক্সিমামতে তুমি কি পাবা দুটা তিনটা চাৰিটা স্টেপ লৈকে যাব লাগিব ম্যাক্সিমামতে এনেকৈ পাবা সো এটো আমাৰ কি হ'ব therefore 196 আৰু 38220 গখাও কিমান 196 বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাম সো কোৱেশ্চন নম্বৰ 3 আছে 867 আৰু 255 একেবাৰে সহজ সো ইয়াতে কোনটো ডাঙৰ সব একে প্ৰসেস ইয়াতে 867 ডাঙৰ সো ইয়াত 867 greater than 255 that means কি কৰিব লাগিব এই 867 ক 255 দি হৰণ কৰিম so this is 867 কিমান দি হৰণ কৰিম 255 কেইবাৰ যাব এটো যাব আমাৰ তিনিবাৰ 3 5 গুণ 15 5 হাত থাকিল 1 3 5 গুণ 15 আর 1 হল 6 হাত থাকিল 1 3 2 গুণ 6 আর 1 7 765 এটো বেক কৰিলে কিমান হ'ব হাতৰ পৰা 5 বাদ দিয়া থাকিব 2 এটো হল 0 এটো হল 1 102 সো ফার্স্ট আমি কি পালো সো therefore 255 sorry এটো 251 নহয় therefore 867 is equal to 255 into 3 plus 102 so এটা কি কৰিম 255 ক এটা কি কৰিম এইটুক এইটু দি হৰণ কৰিম so 255 ক আমি কি কৰিম 102 ৰে হৰণ কৰিম কেইবাৰ যাব দুবাৰ যাব 2 2 গুণ 4 2 0 0 2 1 গুণ 2 204 বেক কৰিলে কিমান হ'ব 5 ৰ পৰা 4 বাদ দিয়া থাকিব 1 এইটো হল 551 সো কি পালো 255 is equal to 102 into 2 plus 51 এতিয়া 102 কি কৰিব লাগিব 51 দি হৰণ কৰিম সো এতিয়া this is 102 51 দি হৰণ কৰিছো দুবাৰ যাব 2 1 গুণ 2 5 2 গুণ 10 সো ভাগে কিমান 0 0 পাই গলো মানে কি যেতিয়া 0 পাম তেতিয়া কি আছিল ভাজক কিমান হেতু হ'ব গহাও 51 সো লাইনটো লিখিব লাগিব 102 is equal to 51 into 2 plus 0 so therefore 867 আৰু 255 or গখাও is equal to how much গখাও হ'ব কি 51 so this is the answer তোমালোকে ধুনিয়াকে প্র্যাকটিস কৰিবা প্র্যাকটিস কৰিলে অটোমেটিক আহি যাব সো এটা নেক্সট আমি 4 নম্বৰটো চাম কোৱেশ্চন নম্বৰ 4 আছে
272 আৰু 1032 সো কোনটো ডাঙৰ সো এনেকৈ লিখিম ইয়াত 1032 greater than 272 that means 1032 272 দিয়ে কি কৰিব লাগিব হৰণ কৰিব লাগিব সো আমি এনেকৈ লিখিম 1032 divided by কি 272 এতিয়া যাব আমাৰ কেইবাৰ তিনিবাৰ যাব 3 2 গুণ 6 3 7 গুণ 21 ৰ 1 হাতত থাকিল 2 3 2 গুণ 6 আর 2 8 8 16 এটা এটোৰ পৰা 12 পৰা 6 বাদ দিয়া থাকিব 6 আৰু এটো হ'ব কিমান আমাৰ 1 এটো হ'ব 2 কিমান থাকিল 216 সো এখানে লিখিম আমি 1032 is equal to 272 into 3 plus 216 এতে কি কৰিম এটুক এটু দি হৰণ 272 216 দি হৰণ কেইবাৰ যাব একবাৰ যাব একবাৰ গলে কি হ'ব 216 12 পৰা 6 বাদ দিয়া থাকিব কিমান 6 7 পৰা 2 বাদ দিয়া থাকিব কিমান 5 সো আকৌ লিখিম এটু 272 is equal to 216 into 1 216 1 যোগ 56 এতিয়া এইটুক এটু দি হৰণ কৰিব লাগিব এই প্ৰসেস কৰিয়ে যাব লাগিব যেতিয়ালৈকে তুমি 0 নাপাবা যিমান কেবাৰ যায় সো এতিয়া এই আমি কি কৰিম 216 56 দি হৰণ কৰিম 216 কিমান দি হৰণ কৰিম 56 দি কেবাৰ যাব চোৱাচোন 56 এর মাজত তিনিবাৰ যাব 3 6 গুণ 18 8 হাত থাকিল 1 3 5 গুণ 15 আর 1 16 168 সো এবাৰ বাদ দিলে কিমান হ'ব এতে থাকিব আমাৰ 8 এতে থাকিব আমাৰ 4 48 সো এটো লিখিম আকৌ 216 is equal to 56 into 3 plus 48 এবাৰ কি হ'ব এই 56 ক 48 দিয়ে হৰণ কৰিব লাগিব সো আমি এতে কৰিম 56 ক 48 দিয়ে হৰণ কৰা একবাৰে যাব 48 কিমান থাকিব 16 পৰা 8 বাদ দিলে 8 থাকিব সো এটো লিখিম আকৌ 56 is equal to 48 into 1 plus 8 এটা কি কৰিব লাগিব 48 ক 8 দিয়ে হৰণ দিব লাগিব সো এই হল 48 আমি দিলো 8 দিয়ে হৰণ কেবাৰ যাব 6 8 গুণ 48 থাকিব কিমান 0 বাস যেতে 0 পালো তেতে ইয়াৰ ভাজক কিমান 8 হেতুই হ'ব গখাও সো কিমান লিখিম আমি 48 is equal to 8 into 6 plus 0 that means এইটোই হ'ব কি গখাও therefore 272 আৰু 1032 গখাও is equal to how much 8 বুজি পাইছা একেবাৰে সহজ এতে আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম কোৱেশ্চন নম্বৰ 5 ত আছে 405 আৰু 2520 সো এটো কোনটো ডাঙৰ ইয়াত 2520 405 ত কৈ ডাঙৰ হয় না নাই সো আমি কি কৰিম 2520 ক এই 405 এ দি হৰণ কৰিম এবাৰ যাব 6 বাৰ যাব 5 6 গুণ 30 শূন্য হাত থাকিল 3 6 শূন্য শূন্য আৰু 3 টো বহাই দিয়া 4 6 গুণ 24 বেক কৰিলে কিমান হ'ব এটা হল শূন্য 12 পৰা 3 বাদ দিয়া 9 5 5 মিলে শূন্য 22 হৈ গেল 90 সো কেনেকৈ লিখিম therefore 2520 is equal to 405 into 6 plus 90 এবাৰ এই 405 ক 90 দি হৰণ so this is 405 divided by 90 কেবাৰ যাব 4 বাৰ যাব 4 9 গুণ 36 আৰু 2 শূন্য কিমান থাকিব 5
এইটো হ'ব আমাৰ 4 10 পৰা 6 বাদ দিলে 4 45 সো কিমান হল 405 is equal to 90 into 4 plus 45 এবার এই 90 ক 45 এর হরণ so this is 90 কেবার যাব দুবার যাব ভাগ 1 শূন্য শূন্য পাই গলো মানে গখাও কিমান হ'ব 45 so this is 90 is equal to 45 into 2 plus 0 যেহেতু 0 পাই গৈছো সো ইয়াতে যেটো ভাজক থাকে হেতুই হ'ব আমাৰ কি গখাও therefore 405 আৰু 2520 গখাও সমান সমান how much 45 এতে আমি যাম question number 6 লৈ so question number 6 ত আছে 155 আৰু 1385 so ইয়াত 1385 greater than 155 so আমি কি কৰিম সেম আগৰ নিচিনা 1385 ক 155 এৰে হৰণ কৰিব লাগিব এইবাৰ যাব আমাৰ এটো 8 বার 5 8 39 এর শূন্য হাতত থাকিল 4 5 8 গুণ 40 আর 4 44 এর 4 হাতত থাকিল 4 8 1 গুণ 8 4 12 বেক করলে কিমান হ'ব এটো হ'ব 5 এতে হ'ব 4 এতে হ'ব 1 145 সো এইখানে ইজ ইকুয়াল টু এটো পুরন এটো যোগ এটো therefore 1385 is equal to 155 into 8 plus 145 plus 145 এতে next 150 হ'ব কি 145 এৰে হৰণ কৰিব লাগিব so this is 155 ok sin দি দিছো এটুক এটু দি হৰণ কৰিব লাগিব 145 150 মধ্যে 145 কেইবাৰ যাব একবাৰ যাব 145 পাছে মিলি গেল শূন্য তো এক কিমান থাকিব 10 so কি লিখিম 155 is equal to 145 into 1 plus 10 এতিয়া 145 ক 10 এ দি হৰণ কৰিব লাগিব so this is 145 ইয়াক আমি 10 দি হৰণ কৰিম একবাৰ যাব 10 থাকিল 4 12 5 4 বাৰ যাব 4 10 গুণ 40 থাকিব কিমান 5 so আমি কি লিখিম 145 is equal to 10 into 14 plus 5 এতে আমি কি কৰিম এই 10 ক 5 দি হৰণ কৰিম so কেবাৰ যাব 10 ক 5 দি হৰণ কৰিলে দুবাৰ যাব আৰু মিলি যাব ভাগ 1 শূন্য যেটো শূন্য পালো so this will be the answer 5 so এনেকে লিখিম 10 is equal to 5 into 2 plus 0 তোমাৰ খালি স্টেপটো মনত ৰাখিব লাগিব so এতে যেতে 0 পালো ভাজক কিমান 5 so এটোই হ'ব আমাৰ কি গখাও therefore 155 আৰু 1385 or গখাও is equal to how much 5 এতে আমি question number 7 ত যাম so question number 7 ত কি আছে চাও আহা 7 ত আছে 384 আৰু 1296 so এটো আমি কৰিম এতিয়া সেটো কোনটো ডাঙৰ here অকমেন্ট লিখিলে ইয়াত 1296 কাটকৈ ডাঙৰ 384 তকৈ ডাঙৰ সো আমি কি কৰিব লাগিব সেম প্ৰসেস এপ্লাই কৰিম 1296 ক 1296 ক কি কৰিম আমি এই 384 এ দি হৰণ কৰিম 1296 ৰে 384 এ হৰণ কৰা তিনিবাৰ যাব তিনিবাৰ গলে হ'ব 3 4 গুণ 12 2 হাতিত থাকিল 1 3 8 গুণ 24 আৰু 5 হাত থাকিল 2 3 3 গুণ 9 আৰু 2 11
ইয়াৰ পৰা বিয়োগ কৰিলে কিমান হ'ব ইয়াতে হ'ব 4 ইয়াতে হ'ব 4 ইয়াতে হ'ব 144 so 1296 so 1296 is equal to 384 into 3 plus 144 এতিয়া 384 ক এটো দি হৰণ কৰিব লাগিব 384 ক 144 দি হৰণ কৰিব লাগিব দুবাৰ যাব দুবাৰ যাৰে 4 দুগুণ 8 14 দুগুণ 28 সো কিমান বার থাকিব এটো বাকি থাকিব কিমান বিয়োগ কৰিলে এতে থাকিব 6 এতে থাকিব 9 সো এটো লিখিম আকৌ 384 is equal to 144 into 2 plus 96 now এটো দি হৰণ কৰিম সো কিমান আহিব আমাৰ সো এটো যদি আমি 144 ক 96 দি হৰণ কৰো কেইবাৰ যাব আমাৰ একবাৰ যাব দুইবাৰ দিলে বেছি হৈ যাব দিস ইজ 96 14 পৰা 6 বাৰ দিলে থাকিব 8 আৰু 14 পৰা 10 বাৰ দিলে থাকিব 4 48 সো এটো কি হ'ব আমাৰ 144 is equal to 96 into 1 plus 48 এবারে 96 ক 48 দি হৰণ কৰিব লাগিব বুজি পাইছা সো এবাৰ আমি কি কৰিম এই 96 ক 48 দে দুবাৰ যাব আর দুগুণ হলো 6 হাতে গেলে 1 4 দুগুণ 8 1 9 ভাগে 0 that means this will be the answer so 96 is equal to 48 into 2 plus 0 যেতিয়া 0 হল তেতিয়া এই 48 টো কিবা আমাৰ গখাও therefore 384 আৰু 1296 ৰ গখাও সমান সমান সমাস 48 বুজি পালা এটা আমি নেক্সট কোৱেশ্চন that is question number 8 লৈ যাম আমি the question number 8 ত আছে 1848 আৰু 4058 so same process here এটো ডাঙৰ 4058 greater than 1848 so আমি কি কৰিম 4058 ক 4058 ক আমি কি কৰিব লাগিব 1848 দি হৰণ কৰিম সো এটো যাব দুবাৰ গলে কি হ'ব 8 দুগুণ হলো 6 হাতে গেলে 1 4 দুগুণ 8 1 9 18 দুগুণ 36 3696 সো ইয়াৰ পৰা যদি তুমি বিয়োগ কৰা কিমান পাবা এটোত পাবা 2 এতে পাবা 6 এতে পাবা 3 362 সো আমি এটাকে হজাই লিখিম therefore 4058 is equal to 1848 into 2 plus 362 এবাৰ কি কৰিম এইটোক 362 দে হৰণ কৰিম সো 1848 সো 1848 ইয়াক কি দে কৰিম হৰণ 362 দি হৰণ কৰিম বুজি পাইছা এটো যাব আমাৰ 5 বার 5 দুগুণ 10 শূন্য হাত থেকে 1 5 6 গুণ 30 31 এর 1 হাত থেকে 3 3 5 গুণ 15 3 18 that means 18 10 এটো বিয়োগ কৰিলে কিমান হ'ব এতে হ'ব 8 এতে হ'ব 3 38 সো এটো লিখিম 1848 is equal to 362 into 5 plus 38 এবাৰ এটো দি হৰণ 362 ক আমি কিমান 38 দি হৰণ এটা 362 38 দি হৰণ কৰিলে যাব এতে 9 বার গলে কিমান হ'ব 8 9 গুণ 72 2 হাতে গেলে 7 3 9 গুণ 27 আৰু 7 34 সো এটো কিমান হ'ব 0 2 থাকিব 20 সো এটো এনেকে লিখিম 362 is equal to 38 into 9 plus 20 এতে আমি 38 ক 20 দি হৰণ কৰিম সো এইফালে লিখিম আমি 38 ক 20 দি যদি হৰণ কৰো কেইবাৰ যাব দুইবাৰ গলে বেছি হয় 40 একবারে যাব 20 1 গুণ 20 হয়না থাকিব কিমান এটো আমাৰ 8 এটো 1 18 সো এটো লিখিম আমি 38 is equal to 20 into 1 plus 18
এইবাৰ এইটোক এইটো দি হৰণ দ্যাট মিন্স 20ক 18 দি হৰণ 20ক আমি কিমান দি হৰণ কৰিম 18 দি একবাৰ যাব 18 থাকিব কিমান 2 সো এটো লিখিম 20 is equal to 18 into 1 plus 2 এবাৰ কি হ'ব 18ক 2 দি হৰণ কৰিম এবাৰ পাই যাম 18ক যদি তুমি 2 দি হৰণ কৰা কেবাৰ যাব 9 বাৰ যাব this is 18 থাকিব 0 0 পাই গলো মানে কি এইটোৱে হ'ব आंसर সো আমি কি লিখিম 18 is equal to 2 into 9 plus 0 যেহেতু 0 পালো তেতে ভাজক কিমান 2 সো এইটোৱে হ'ব आंसर সো এনেকে লিখিম therefore 1848 আৰু 4058 or গখাগো is equal to কিমান 2 সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ এককটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম